তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। আজি দিৱালী, তো দিৱালী উপলক্ষে মই ভাবিলোঁ এটা ভিডিঅ' এটা বনাই দিওঁ, আপোনালোকক দেখাওঁ। যিটো দেৱালীত শ্যামা পূজাখনো পৰে, তো শ্যামা পূজাখনো কৰা হয় সেই দেৱালী টাইমতে। তো সেই শ্যামা পূজাখন আমাৰ ইয়াতো কৰা হয়। তো আমাৰ ইয়াতে বহুত বেছি ভালে হয়, ডাঙৰ হয়, 3 দিনীয়া কাৰ্যসূচী হয়। তো ভাবিলোঁ এবাৰ আমাৰ পূজাখন আপোনালোকক দেখাওঁ। আৰু বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আপোনালোক কৈছে মই ভিডিঅ' দিব নোৱাৰা কাৰণ হ'ল মই ধৰ ফটোগ্ৰাফী যিটোৱে কাম কৰোঁ ন, তো সেইবিলাকৰ কামতো মই ব্যস্ত হ'ব লগা হয়। লগতে ঘৰৰ কামো অলপ কৰিব লগা হৈছে, এনেকৈ অলপ কামত ব্যস্ত হ'ব লগাৰ কাৰণে ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাই। ভাবিছোঁ আৰু ইউটিউবটো বাদে দিওঁ নেকি, যিহেতু দিবও ভিডিঅ' দিবই নোৱাৰোঁ, তো ৰাখিতো লাভ নাই ন, ইউটিউবটো কৰি লাভ নাই। দে আৰু যি হয় হ'ব আৰু না, কি কয় গাইজ। আপোনালোকে মাত্ৰ হেৰি নাযাব মোক, মোৰ লগত সদায় থাকিব, ভিডিঅ' দিলেও নিদিলেও সদায় থাকিব যাতে, সেইটো মই আশা কৰোঁ। এতিয়া অকণমান পিছত আমাৰ ইয়াতে প্ৰচলন শোভাযাত্ৰাটো হৈ আছে, তো আপোনালোকক অলপ শোভাযাত্ৰাটো দেখাওঁ। লগতে আপোনাক 3 দিন কাৰ্যসূচী হয় বাৰু, মই এদিনতে ভিডিঅ' বনাম আৰু 3 দিনৰ কাৰণে নবনাওঁ আৰু। বাকী শোভাযাত্ৰাটো কেনেকুৱা হয়, তো আপোনালোক গোটেইখিনি মই ৰাতিলৈকে ভিডিঅ'টো মই কৰি কিনে আপোনালোকক দেখাই আছোঁ দিয়ক। তো বলক। কোন হয়? কোন এইটো? কোন এইটো? হা? আমাৰ আহিব গৈছে না? শিৱসাগৰত লগ পাইছিলোঁ হয় না? আমাৰ আহিছে পূজা চাব আহিছোঁ হয় না নহয়? চব আধা আধা খাইছে আৰু একদম চব টেষ্ট কৰিছে এইবিলাক। আৰু আহিছে টেষ্ট কৰিবৰ কাৰণে। কি কৰিছে এইবিলাক? হা? কি কৰিছে এইগিলা? কি কৰিছে এইগিলা? আমাৰ অংকিত কি হয় বামা মাৰ দৰে চাট লাগছে দেখোন। এইবাৰ গোটেইবিলাক সমজাই দিছে কিয়া? গোটেইলা খাই আছে পাই। হেপি দেৱালী উপলক্ষে কেনেকুৱা? ভাল, বঢ়িয়া বঢ়িয়া। ভাল কেনা? মজা 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 মজা। তো গাইজ পূজা বুলি এইগিলা আমাৰ বোমা চমা এইগিলা আলু বম আৰু এইবিলাক কিবা বম নাজানো, ৰংগিলা কিবা এনেকৈ বম চম ওলাই আহিছে একদম। দোকানী সেইটো ছেকেণ্ড পাৰ্চন দেচোন, এইটো ছেকেণ্ড হয় আৰু এটা আছে। বাকী আহিব ইয়াত পূজাটো এইবাৰ 3 দিনেই হ'ল, তো আপোনালোক আহক ইয়াত পূজা চাওক ভালকৈ সৰু লাহত। কালী পূজাটো আমাৰ ইয়াতে বেছি ডাঙৰকৈ হয়, তো আপোনালোকে আহক, সকলোৱে আহক। আৰু ৰাতি এইবিলাক আমি ফ'কাচিঙৰ কাৰণে এইবিলাক লাইট লগাই আছোঁ, তো লাইটটো আমাৰ ইয়াত ফ'কাচ হ'ব, ইয়াত ডেন্স হ'ব আমাৰ। তো আহক আপোনালোকে সকলোৱে। জোৰে কওঁ এনেকৈ অলি ক'ত বম আছিল অলপ জোৰে কওঁ। পজিশ্যন চাই তাৰ ৰাতিপুৱা মানুহে ভাত নাখায়, কুকুৰে ভাত চাত খাই আছে ঘৰতে নাই কোৱা। তোৰ কি হ'ল পূজাবিলাক কাপোৰ এয়ে নেকি? হা দিয়াই নাই কাপোৰ? বেলেগ বুদ্ধি তোৰ জানো মই, বুদ্ধি এটাই সাজি থৈছে এতিয়া ৰাতি পুৰা ফিটফাট হৈ গ'ল বৰ একদম পুৰা। আৰু এইটো বমি কৰিয়ে মৰি আছে কেতিয়াবা খাই কিনে। এতিয়া এটা কাম কৰা পাৰোঁ, দোকানত সেইখন দোকানত মানুহজন নাই, টুকুৰাত নাই, তো দিপে আছে এখন মানুহ চুৰ কৰা মাথা মাৰিছোঁ আমি চুৰ কৰি কি চুৰ কৰিব নাজানে নেকি? চুৰ কৰি আহোঁ তই কাইদা কৰি মোকো ফাঁচাব এই দোকান নাই
মনে মনে মাৰি গ'লগৈ আমাৰ নাকি তো গাছ আমি এতিয়া বোমা টেষ্ট কৰিম আমাৰ দীপৰ পিঠিত খাবতে ভাত নাথাকে এই নাগালৈ এই নাযাওঁ দেখো নাপাতে এই নাযাওঁ দেখো ন কেনে পাম এইগিলা এই বাচ্চি আজি গোটেইবিলাক লগ আছে না এটা পুৰা একদম ফূৰ্তি কি চাবি ইয়াতে বাপৰে পুৰা মানে ফূৰ্তি কৰিছে এই এটা এইবাৰ খেলা দিব akan কি কাবাডী খেলছা মনে মনে আমাৰ টিকুৱে এতিয়া কাবাডী খেলিব টিকু আৰু বেজিত মুখেদি কিয় কোৱা নাই মুখেদি ক'ব লাগিব নহয় এৰপাহে কৰ অংকিত দিছো টিকু বিজিত যা আরে জাগাটো কিয় ভুল কৰি থাকা সেনেকে নহয় নহয় তো গাইজ ভিনদেউ আৰু মই আহি গ'লোঁ ইয়াতে আমাৰ কালিমাক থোৱা হয় গোসানীখন গধূলিকৈ নিব মানে যোনে দিব গোসানীখন তাৰ পৰা মানে গধূলিকৈ অনা হয় আৰু এখন কমিটি ইয়াত মানে আমি ঠগি দিব আহিলোঁ পেপাই লাগব ন লাগব ন মই বিদ্যাৰ সময় ইয়াতে মাধ্যম লাগে মানে কালি মাৰ কাৰণে দিবি আৰু ইমান ৰাতিলৈ যদি আছা কিহৰ কাৰণে আছে মুখতে কথা কচোন কি আছে এতিয়া ঘুমটি ঘৰত ঘুমটি হ'ব লাগে ইমান ৰাতিলৈ কিয় আছে আকৌ আটাটো আছে কিবা এটা ভাবি আছে কিবা এটা উদ্দেশ্যত আছে তই কিয় আছে ইয়াতে মই ইমান ডিপচন দি থাকো নোৱাৰো মই এই আছোন এটা এই মনত নহয় বাপৰে ঘুমটি ঘৰত ঘুমাকে যা মাইনা মাতি আছে এনা ঘুমাব লাগে বিছনা এখানে হৈছে নাছে কিয়া টোপনি যাওঁতে গালি কিছু বিটা আমাৰ মানে স্কাই শ্বটটো জ্বলা হৈ গ'ল হেপী দিৱালী অ বে বঢ়িয়া শ্বট এইটো শ্বট যায় নেকি মানে তোৰ মানে য'তে ব্লাষ্ট হৈ যায় তো গাইজ আপোনালোক অলপ ভালকে কওঁ মানে দিৱালী বুলি ধৰ বোমা মাৰিব আপোনালোকে অলপ চাই চিতি বোমা গ'লে বোমাৰ মানে কোনো ধৰণৰ ৰিস্ক নাই মানে এক্সপিৰিয়েঞ্চ মানে এইগিলা এই ধৰে ডাইৰেক্ট ক'ব নোৱাৰে যে বোমাটো আজি ওপৰত ফাটিব পাৰে তলত নাফাটিব পাৰে বা তলত নাফাটো বুলি ক'ব নোৱাৰে মুঠতে ফাটিব বুলি নাফাটো বুলি নকওঁ বোমা মাৰিব দিৱালী বুলি এনজয় কৰক আপোনালোকে তো অলপ চাই চিতি এনজয় কৰিব
এটা হাজাৰী আমাৰ ওলাইছে আপোনাক মই বোমা মাৰিব নালাগে বুলি মই নকওঁ, বোমা মাৰিব আপোনালোকে মাৰক, কিন্তু ধৰ চাই চিতি মাৰিব অলপ। দেৱালী কিন্তু আপোনালোকে এনজয় হ'ব ন, তো সেইটোত কৈছে আপোনালোকে বোমা মাৰক, ভালকৈ এনজয় কৰক, চাই চিতি এনজয় কৰিব আৰু তেতিয়া কাৰো মানে অসুবিধা নহয়, বা কাৰো মানে একো প্ৰব্লেম নহয়। তো গাছ মানে হাজাৰী আমি ফিট কৰিছোঁ আৰু এনাৰায়ণ বাবু বেষ্ট ব্ৰ' তই লাগিছোঁ। আমি এতিয়া হাজাৰীটো লগাম, ধুনীয়াকৈ লগাব। লগাই দে Happy Diwali! Happy Diwali! Happy Diwali! Happy Diwali! Happy Diwali! Happy Diwali! বঢ়িয়া। তো গাইজ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আপোনাৰ কমেণ্টছ মানে একো নিদিয়ে, কমেণ্টছ কৰিব লাগে। আজিলৈকে বাই বাই।